নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। বহু দিনৰ মূৰত পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ভিডিঅ'টো আজি অলপ বেলেগ ধৰণৰ মানে কি, আমাৰ কলেজত নৱাগত আদৰণি সভা উদযাপন কৰা হৈছে আৰু সেই ভিডিঅ'টো লৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে চাই ভিডিঅ'টো ভাল পাব। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা মোৰ প্ৰশ্নটো হ'ল, ধৰি লোৱা তোমাৰ সন্মুখত এগৰাকী ছোৱালী ৰৈ আছে, তাইক তুমি কেনেদৰে তোমাৰ প্ৰেমৰ অৱস্থাত আগবঢ়াবা? আমি এগৰাকী ছোৱালী ব্যৱস্থা কৰি দিছোঁ তোমাৰ সুবিধা বাবে। দাদা শুনা, মই আকৌ আজিকালি ল'ৰা হয়, এজনী ছোৱালী সন্তুষ্ট নহয়, দুজনী ছোৱালী। আমি তোমাৰ সুবিধা কাৰণে বৰ্তমান এগৰাকী দিছোঁ, যদি তুমি ছেটিছফাই নোহোৱা আমাৰ আৰু ছোৱালী আছে। বৰ্তমান এগৰাকী নহয়, আৰু আনি দিব লাগে। দুগৰাকী দিছোঁ তোমাৰ। আজি দুয়ো চকুত দেখিছো মোৰ কৰি থকা নাই, একো নাই, চলি যাব, মোৰ কাৰণে চলি যাব। আজি দুয়োকে মোৰ এই হৃদয়ত ৰাখি দুয়োকে মই আজি ভাল পাওঁ বুলি কৈছো। আই লাভ ইউ। যাব পাৰে ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে? মোৰ আজন্ম সাধনাৰ সফলতা মধুৰত দুৰ্যোধন, তুমি ৰাজৰাজেশ্বৰ।
আমি কৃতজ্ঞ নহয় কাৰ ওচৰত আমি কৃতজ্ঞ নহয় ধুনীয়া পৃথিৱীৰ ওচৰত আমি কৃতজ্ঞ নহয় সদায় যেতিয়া কলেজলৈ আহিবা আজিৰ পৰা মনত ৰাখিবা কলেজৰ অহাৰ আগমুহূৰ্তত নেদেখাজনক কৃতজ্ঞতা প্ৰকাশ কৰিবা ধুনীয়া পৃথিৱীখনৰ বাবে পিতৃ মাতৃক কৃতজ্ঞতা প্ৰকাশ কৰিবা কলেজত এডমিশ্যন দিছে মোক কলেজৰ যোৱাৰ যোগ্য কৰাৰ বাবে শিক্ষকক কৃতজ্ঞতা প্ৰকাশ কৰিবা নজনা কথাবোৰ জনাই দিয়াৰ বাবে আৰু তেনেধৰণৰ এটা মন লৈ সদায় কলেজলৈ যাত্ৰা কৰিবা সকলো কাৰ্যসূচী চাই আপোনালোকে ভালে পাইছে এতিয়া আমাৰ পেকেট লাঞ্চ দিছে পেকেট লাঞ্চতনো কি দিছে সেয়া মই দেখুৱাই দিবলৈ চেষ্টা কৰিম আৰু এয়া লগৰকেইজনী দেখুৱাই দিছে লগৰকেইজনীয়ে কৈছে মই কৈছোঁ দেখুৱাই সিহঁতে কৈছে নাই তোমাৰ ভাগতকৈ দিয়া তাৰপিছত সেইকাৰণে খুলিছে এয়া দেখিছে কি নক'লেও হ'ব